স্বাগতম মই নৱ কুমাৰ বৰ্মনে আপোনালোক প্ৰতিদিনলৈ জীৱিকা সন্ধানী কৰ্মসংস্থান চেনেলৰ তৰফৰ পৰা আন্তৰিক অভিনন্দন জ্ঞাপন কৰিলোঁ। আমাৰ চেনেলযোগে নিয়মিতভাৱে নিবনুৱাসকলৰ বাবে চৰকাৰী তথা বেচৰকাৰী খণ্ডৰ নিয়োগ সম্পৰ্কীয় বা বাতৰি, স্বনিয়োজন সম্পৰ্কীয় তথ্য, নিয়োগ নিশ্চিত পাঠ্যক্ৰম আদি ভিডিঅ'ৰ মাধ্যমেৰে প্ৰদৰ্শন কৰা হ'ব। আপোনালোকে নিয়মিতভাৱে আমাৰ এই ভিডিঅ'সমূহ পাই থকাৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি লোৱাৰ লগতে বেলৰ ছবিটো ক্লিক কৰি এনেবল কৰি ল'ব লাগিব। লগতে ভাল লগা ভিডিঅ'বোৰ লাইক কৰি কমেণ্ট বক্সত আপোনাৰ মতামত লিখিব। অসম চৰকাৰৰ মীন সঞ্চালকালয়ে অসম ৰাজপত্ৰৰ নৱম অংশত প্ৰকাশিত ষ্টেণ্ডাৰ্ড ফৰ্মৰ জৰিয়তে অৰ্হতা সম্পন্ন ভাৰতীয় নাগৰিক প্ৰাৰ্থীৰ পৰা জুনিয়ৰ এছিষ্টেণ্ট পদৰ বাবে আবেদন আহ্বান কৰিছে। পদৰ নাম জুনিয়ৰ এছিষ্টেণ্ট কনিষ্ঠ সহায়ক। পদৰ সংখ্যা 4টা। ইয়াৰে এটা পদ অনুসূচিত জাতি, 2টা পদ অন্যান্য পিছপৰা শ্ৰেণীৰ আৰু এটা পদ ভৈয়াম জনজাতি প্ৰাৰ্থীৰ বাবে সংৰক্ষিত। শিক্ষাগত অৰ্হতা স্বীকৃতপ্ৰাপ্ত বিশ্ববিদ্যালয়ৰ পৰা যিকোনো শাখাতে স্নাতক ডিগ্ৰীধাৰী হ'ব লাগিব। লগতে প্ৰাৰ্থী স্বীকৃতিপ্ৰাপ্ত কম্পিউটাৰ শিক্ষা প্ৰতিষ্ঠানৰ পৰা কমেও 6 মহীয়া ডিপ্ল'মা প্ৰাপ্ত হ'ব লাগিব। ইংৰাজী অসমীয়া দুয়োটা ভাষাতে কম্পিউটাৰৰ ব্যৱহাৰিক জ্ঞান থাকিব লাগিব। কাৰ্যালয় সংক্ৰান্তীয় ছফ্টৱেৰ যেনে MS, অফিচ ৱৰ্ড, এক্সেল, পাৱাৰপইণ্ট আদি চলাব পাৰিব লাগিব। দৰমহা 14,000 টকাৰ পৰা 49,000 টকালৈ প্ৰতিমাহে, লগতে 6,200 টকা গ্ৰেড পে প্ৰতিমাহে। বয়স 1/1/2018 ইংৰাজী তাৰিখত 18ৰ পৰা 46 বছৰৰ ভিতৰত হ'ব লাগিব। সংৰক্ষিত শ্ৰেণীৰ ক্ষেত্ৰত ঊৰ্ধ্বতম বয়স চৰকাৰী নিয়ম অনুযায়ী ৰেহাই থাকিব। আবেদন মাচুল দিব নালাগে। প্ৰাৰ্থী বাছনি প্ৰক্ৰিয়া: যিসকল আবেদনকাৰীৰ আবেদন বৈধ পাব সেইসকল প্ৰাৰ্থীক প্ৰথম পৰ্যায়ত লিখিত পৰীক্ষাৰ বাবে আমন্ত্ৰণ জনাব। লিখিত পৰীক্ষাত সফল হোৱাসকলৰ দ্বিতীয় পৰ্যায়ত চূড়ান্ত বাছনিৰ বাবে কম্পিউটাৰৰ ব্যৱহাৰিক পৰীক্ষা ল'ব। এই সময়ত প্ৰাৰ্থীসকলে সকলো প্ৰমাণ পত্ৰবোৰৰ মূল কপি লগত নিব লাগিব। আবেদন পত্ৰৰ লগত দিবলগীয়া নথিপত্ৰসমূহ: প্ৰৱেশিকা পৰীক্ষাৰ পৰা ওপৰলৈ আটাইবোৰ চূড়ান্ত পৰীক্ষাৰ প্ৰমাণ পত্ৰ আৰু নম্বৰ তালিকাৰ স্বপ্ৰত্যায়িত প্ৰতিলিপি, জাতিগত প্ৰমাণ পত্ৰৰ প্ৰতিলিপি, কম্পিউটাৰ ডিপ্ল'মাৰ প্ৰতিলিপি ইত্যাদি। অলপতে গ্ৰহণ কৰা পাৰপত্ৰ আকাৰৰ 3 কপি ফটো স্বপ্ৰত্যায়িত কৰি একপি আবেদন পত্ৰৰ নিৰ্ধাৰিত স্থানত আৰু 2 কপি আবেদন পত্ৰৰ লগত গাঁঠি দিব লাগিব। 22x10 চেণ্টিমিটাৰ জোখৰ এটা খামত নিজৰ ঠিকনা লিখি 5 টকাৰ ডাক টিকট লগাই আবেদনৰ লগত পঠাব লাগিব। আবেদনকাৰীসকলে নিজৰ নাম নিয়োগ বিনিময় কেন্দ্ৰত পঞ্জীয়ন কৰা হ'ব লাগিব। এই পঞ্জীয়ন নম্বৰ আবেদন পত্ৰত উল্লেখ কৰিব লাগিব। আবেদন পঠোৱা খামৰ ওপৰত আবেদিত পদৰ নাম ডাঠ আখৰেৰে লিখি দিব লাগিব। আবেদনকাৰীসকলে তলৰ ঠিকনাত অহা 19/11/2018 ইংৰাজী তাৰিখে পোৱাকৈ এটা বন্ধ খামৰ ভিতৰত আবেদন পত্ৰ পঠিয়াব লাগিব। আবেদন পঠিওৱা ঠিকনা: ডাইৰেক্টৰ অফ ফিচাৰিজ, আছাম, গুৱাহাটী, মীন ভৱন, পোষ্ট অফিচ, গোপীনাথ নগৰ, পিন 781016। বিজ্ঞাপনটোৰ মূল প্ৰতিলিপি আৰু আবেদনৰ বাবে প্ৰয়োজনীয় ষ্টেণ্ডাৰ্ড ফৰ্মৰ কপিৰ বাবে ডেছক্ৰিপশ্যন বক্সত 2টা লিংক দিয়া হ'ল। এই লিংক দুটাৰ পৰা ডাউনলোড কৰি লৈ ভালদৰে অধ্যয়ন কৰি আবেদন পঠাব পাৰিব। ভিডিঅ'টো চাই বাৰু আপোনাৰ কেনেকুৱা লাগিল? যদি ভাল লাগিছে লাইক কৰি কমেণ্ট বক্সত আপোনাৰ মতামত লিখিবলৈ পাহৰি নাযাব। ধন্যবাদ।